हेलो एवरीवन केनेके আছে আপোনালোকে আশা কৰিছো আপোনালোকে ভালে আছে তো মই বিনয় সুচলদাসৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো তো এতিয়া 8টা বাজিছে বেছি সময় হোৱা নাই মই শুই উঠিছোহে আজি কাৰণ সানডে হাজবেণ্ডৰ ডিউটি নাই হেতু কাৰণে দেৰিকৈ উঠিছো তো মই এতিয়া কি বনাম পাপা মই এতিয়া বনাম ৰুটি আৰু কবি ভাজি কবিখিনি কাটি থৈছো বলা এইখিনি মই কবি কাটি থৈছো এইখিনি কবি ভাজিম আৰু ৰুটি বনাম প্ৰথমতে এটো কৰি লওঁ তাৰ পিছত দেখাম আপোনাক তো গাইজ মই এফালে কেৰাহীত পাতি দিছো সবজি আৰু মই এতিয়া হানি লম আটাখিনি এইখিনি মই হানি ললো আটা এতিয়া মই বনাই লওঁ ৰুটিখিনি তো গাইজ মোৰ এইখিনি ৰুটি বনোৱা হৈ গল এতিয়া মই পাতিছো এফালে গাখীৰ তাৰ পিছতে এতিয়া মই হাৰি লম ঘৰটো তাৰ পিছত তো গাইজ মই এতিয়া ধুই লম এইখিনি আমাৰ লোৱাৰ কাপোৰ তাৰ পিছতে বাচন দুটামান আছে এটো ধুই লম তাৰ পিছত খানা খাম আৰু মই এফালে যাবলৈ আছে এফালে ওলাই যাম তো গাইজ মোৰ সব কাম আজৰি হৈ গল আৰু যেহেতু চুলিখিনিও ধুই ললো কাৰণ চুলিখিনি দুদিনতে লেতেৰা হৈ যায় দুদিন কি এদিনতে আৰু ইফালে যাব লগা হয় যে হেতু কাৰণে ধুলি লাগি লেতেৰা হৈ থাকে তো মই ধুই ললো চুলিখিনি আৰু এতিয়া আৰামত খাই লম ৰুটিখিনি তাৰ পিছত যাম ওলাই তো গাইজ মই খানা চানা খাই ললো এতিয়া যাওঁ ওলাই এফালে কিবা এটা কাম আছে সতে গৈ এটো আমাৰ লৰাটো এটো ৰুটি খাইছে কি খাইছে ছ এটো ৰুটি কেনেকে লৈ খাইছে ছ তো মই এতিয়া স্টার্ট গাইজ মই আহিছো এটো ভন্টি হেতা ঘৰত এই টেডি পাইছে কিমান মৰম লগা টেডিটো দেখি পাইছে কেনেকে লাগিছে এটো লৈ মই হৈ থাকিম মই লৈ যাম দেই মোৰ নহয় ভন্টি জনী হয় মই লৈ এনে ভিডিঅ' বনাও বুলি কৈ লৈছো কিমান ভাল লাগিছে দেখি পাইছে পাৰিলো বলে তো গাইজ মই আহিলো লাইনৰ পৰা কি আৰু এনে মিটিং এখন আছিলে তো আহি পালোহি আহি অলপ বাগৰি দিছো আমাৰ লৰাটো ৰুটি কেনেকে খাইছে অথনিৰ পৰা ৰুটি খাই আছে ইমান খাব পাৰা তুমি ৰুটি তো আহি এনে অলপ বাগৰিছো আৰু হাজবেণ্ডে ইফালে কি বনাইছে জানো দুপৰীয়া খাবলৈ বনাইছে কিবা তো মই এনে এতিয়া বাগৰি আছো তাৰ পিছত ভাত খাই লম আৰু এফালে যাব লগা আছে এতিয়া ক'ব পৰা নাই যোৱা খবনে নহব তো মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো গাইজ মোৰ ফাৰ্ষ্ট টাইম হাজবেণ্ডে আজি এইটো কি বনাইছে ভেন্দি ভাজি বনাইছে কেনেকৈ বনাইছে নাজানো তেল দেখাইছে আজি প্ৰথম বনাইছে বহুত এক্সাইটেড খাবলৈ আমাৰ লৰাটো আৰু মই খাম না কত গলা জানো কোনফালে ওলাই গ'ল ভাত সিজালে আৰু সবজি বনাই থৈ দিছে এতিয়া দুপৰীয়া আমি খাই লম ন কি দিছে তো গাইজ দেখি পাইছে এইটো হাজবেণ্ডে আজি ফাৰ্ষ্ট টাইম বনাইছে সবজি আৰু মুখৰ এক্সপিৰিয়েঞ্চ আজি প্ৰথম বনাইছে চাওঁ ফেচটো চাওঁ যেনেকৈ সদায় বনাওঁ নিচিনা ফেচটো কৰি আছে যে খঙত খঙতে বনাইছে চাগে নাজানো কেনেকৈ কি বনাইছে নাজানো এইটো কি দিছা এইটো দিব লৈছে ধনিয়া মানে কি আৰু এইটো নাগা ধনিয়া দুটামান পাত আনি দি দিছে ধুনীয়াকৈ মিহি মিহি কাটি তো এতিয়া আমি খাই ল'ম ভাত আৰু আমাৰ ল'ৰাটো এইটো কি কৰিছে জানো তুমি কি কৰিছা ইয়াত আমাৰ ল'ৰাটো এইটো বাতি এটা পাই গ'ল যে পানীৰ লগত খেল লগাই আছে বলা মাম খাই ল'ম বলা তো গাইজ ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু লাইক শ্বেয়াৰ কৰিব আৰু আজিলৈ ইমানেই ধন্যবাদ নমস্কাৰ